बिजेपि हान्जा नागारसिगोन इमानुएल मोसाहारिया फैगौ नभेम्बरनि गेजेराव खान्थि बादियै बिपिएफ हान्जायाव हाबगोन इमानुएल मोसाहारिया অতি সোনকালে নৱেম্বৰ মাহৰ ভিতৰত মই আকৌ सिगांनि बिटिसि काउन्सिलखौ आबुङै कम्प्रमाइज खालामनाय बादि जाबाय इमानुएल मोसाहारिनि बिबुंथि আৰু আগৰ কাউন্সিল বুলি গোটেই কাউন্সিলটো অলপ কম্প্ৰমাইজ কৰাৰ নিচিনা হৈ গ'ল কোকৰাঝাৰতো যাব লগাও নহয় এতিয়া মাটিৰ কামবিলাক হয় মই নিজে নাজানো बुधबारखालि 29 नं दरंगाजुलि ब्लक बिपिएफ दोलोनि मावसुमा मेल जायो बे मेलाव बिपिएफ हान्जानि बारग' इएम आरो एमएलए आथिखाल बिजेपि दोलोनि गोख्रों मावथि इमानुएल मोसाहारिजों लोगोसे बारग' इएम गणेश कसारी महेश्वर बसुमतारी आरो मिरु लाइमोन बिपिएफ हान्जानि गाहाय नेहाथारि शरद चन्द्र दास आरो बिपिएफ हान्जानि दैदेनगिरि सोद्रोमाफोरा बाहागो लादोंमोन मख'जाथावदि बारग' इएम एमएलए इमानुएल मोसाहारिया बिजेपि नागारनानै बिपिएफआव हाबफिनगोना रोखा जाबाय बुधबारखालि जानाय बे हाबाफारियाव बाहागो लानानै इमानुएल मोसाहारि बिथाङा बिपिएफ हान्जायाव फैगौ नभेम्बर दाननि गेजेराव हाबगोननि बाथ्राखौ फोरमायनानै बे बिथिङाव बिपिएफनि आफादगिरि हाग्रामा महिलारिजों सावरायदों होननानै खौरांगिरिनि सिगाङाव फोरमायो मोसाहारि बिथाङा लोगोसे बिटिसि जौगाखांनायनि सोमोन्दै खौरांगिरिया सोंनायनि फिननायाव आथिखालनि बिटिसि खुंथाया सानफ्रोमबोनि गोनांथार फिसा फिसौ लामाखौबो मावफुंनो हायाखै आरो सिगांनि बिटिसि काउन्सिलखौनो आबुङै कम्प्रमाइज खालामनाय बादि जाबाय सिगां फिसा फिसौ खामानिफोरा बिटिसिआव जायोमोन नाथाय दा खायसे खामानिखौ मावनो गोनो गोथो जाबाय खामानिनि थाखाय बिटिसिआव थांनो ना आसाम सोरखाराव थांनो गोनो गोथो जाबाय माब्लाबा तामुलपुर जिल्ला जायो माब्लाबा जिल्लायानो गैया जायो आरो माब्लाबा फिन तामुलपुर जिल्ला जाफिनो होनना फोरमायनानै बिपिएफ हान्जानि थाखाय मोजां सम फैदों थारैनो मोजां जागोन जोंनि थाखाय मोजां सम फैदों हाग्रामा महिलारिनि थाखाय मोजां सम फैदों होनना फोरमायो বিপিএফৰ এখন সাধাৰণ সভাত মানে আহিছে আৰু অচিৰেই বিপিএফ দলত যোগদান কৰিবলৈ আমি শুনিছোঁ কি ক'ব বিশেষকৈ আমাৰ অঞ্চলবিলাকত বিজেপি আৰু বিপিএফ তিনিটা পাৰ্টি যদিওবা আছে আমিতো প্ৰায় প্ৰতিদিনে আমাৰ গাঁওবিলাকত ঘাট বজাৰবিলাক লগ পাই থাকোঁ গতিকে ৰিজিটটো ইয়াতে বিজেপি তেনেকৈ নাই এতিয়া আমাৰ পলিচিবিলাক বেলেগ বেলেগ নীতি আদৰ্শবিলাকো বেলেগ বেলেগ কিন্তু যিহেতু মই বিজেপি বিশেষ কাৰণত যাব লগা হৈছিল গতিকে বিশেষকৈ এতিয়া পাৰ্টীৰ ফালৰ পৰা মোক আহ্বান জনাইছে আৰু মই সিদ্ধান্ত লৈছোঁ যে সময়ত অতি সোনকালে নৱেম্বৰ মাহৰ ভিতৰত মই আকৌ বিপিএফত যোগদান কৰিবৰ কাৰণে প্ৰস্তুতি চলাইছোঁ আৰু যিসকল মোৰ প্ৰত্যক্ষসকল আছে একেলগে ইতিমধ্যে কিছুমানে ৰিজাইন দিলে আৰু বহুতে বিপিএফৰ লগত চামিল হৈ গৈছে গতিকে মোৰ ফালৰ পৰাও মই ভাবোঁ যে মোৰ ফালৰ পৰা কোনো ব্যক্তিগত অসুবিধা নাই গতিকে মই সময়ত নৱেম্বৰ মাহৰ ভিতৰত নাইবা আগত মই বিপিএফত যোগদান কৰিম আৰু ইতিমধ্যে এই বিষয়ত হাগ্ৰামা মহিলা ডাঙৰীয়া নিজেই আমাৰ ঘৰত মোৰ ঘৰত আহি উপস্থিত হৈছে আৰু বহুলানি আমি আলোচনা কৰিলোঁ আগত যি হ'ল গতিকে পৰৱৰ্তী দিনত একেলগে থাকি পেলাই কাম কৰিম বুলি আমি এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় দল বিজেপিত উন্নয়ন বিটিচিত কিছু উন্নয়নৰ ক্ষেত্ৰত স্থবিৰ হৈছে বুলি আপুনি অনুমান কৰে চব উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ এতিয়া আগৰ নিচিনা নাই বিজেপিয়ে ইনফ্ৰাষ্ট্ৰাকচাৰ হেভি বা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আগে পিছে নোহোৱা কামবিলাক কৰিবৰ কাৰণে সক্ষম হৈছে যেনে আমাৰ এই অঞ্চলত পাগলাদিয়াৰ এখন ব্ৰিজ আকৌ এখন হ'বলৈ গৈ আছে গতিকে মেডিকেল কলেজ তাৰপিছত গুৱাহাটীবিলাকৰ যি ফ্লাইঅভাৰ নৰ্মেলি এইবিলাক আগৰ চৰকাৰবিলাক হোৱা নাছিল বিজেপিত এইবাৰৰ চৰকাৰত কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিবৰ কাৰণে কিন্তু বাকী যেনেবা যিবিলাক দৈনন্দিন যিবিলাক প্ৰয়োজন আছিলে বিশেষকৈ কানেক্টিভিটি ৰাস্তা ঘাট সৰু সুৰা এইবিলাক কম হৈ গৈছে ডাঙৰ ডাঙৰ ৰাস্তাবিলাক হৈ গ'ল আচাম মালাবিলাক হৈছে গাঁওখনৰ পৰা গাঁৱত এইটো বিটিচি কৰ্তৃপক্ষৰ দায়িত্বত আছে গতিকে বিটিচি কৰ্তৃপক্ষৰ ফালৰ পৰা একেসকলে সেইটো কৰিবৰ কাৰণে সম্ভৱ হোৱা নাই আৰু আগৰ কাউন্সিল বুলি গোটেই কাউন্সিলটো অলপ কম্প্ৰমাইজ কৰাৰ নিচিনা হৈ গ'ল কোকৰাঝাৰতো যাব লগাও নহয় এতিয়া মাটিৰ কামবিলাক হয় মই নিজে নাজানো গতিকে আজিলৈকে
ক'বলৈ গ'লে লেণ্ড এডভাইজৰী বৰ্ডৰ মিটিং এবাৰো বহা নাই 3 বছৰ হৈ গ'ল। বহু ক্ষেত্ৰত আমি অসুবিধা পাই আছোঁ। তাৰ ওচৰত কাউন্সিল আগত কিছুমান সৰু সুৰা সমস্যা বোলে কাউন্সিলৰ ওচৰত আমি গৈছিলোঁ, এতিয়া কাউন্সিলৰ ষ্টেট গভৰ্ণমেণ্টত গতিকে কেতিয়াবা জিলাৰ ফালৰ পৰা তামোলপুৰ জিলা হৈ যায়, কেতিয়াবা আকৌ নোহোৱা হৈ যায় তামোলপুৰ জিলা হয়, এনেকুৱা ধৰণৰ। গতিকে এইবিলাক অলপ ট্ৰানজিশ্যনেল পিৰিয়ড নিশ্চয় সময়ত ঠিক হৈ যাব। গতিকে আমি আশাবাদী যে পৰৱৰ্তী দিনত এইটো বৰ্তমানো অসমৰ এছেম্বলিৰ ফ্ল'ৰত BPF আৰু BJP একেলগে কাম কৰি আছে। গতিকে এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও যেতিয়া তেখেতে কৈছিল যে BTC অঞ্চলত BJP বেছি সম্ভাৱনা নাই, গতিকে UPPL আৰু BPৰ মাজত তোমালোকে আহা, একেলগে সেইবিলাক আগ্ৰামক মহিলাই থিয় হ'ব আৰু সেই দায়িত্ব মোক দিছিলে। কিন্তু বিশেষকৈ আমাৰ BPFৰ কিছুমানৰ কাৰণে এইটো সম্ভৱ নহয়। যিয়ে নহওক আৰু ভাল দিন আহিছে BPFৰ, নিশ্চয় ভাল হ'ব। ৰাইজৰ ওচৰত আমি যাব লাগিব আৰু বিশেষকৈ আমাৰ কাৰণে আকৌ কি বুলি কয় ভাল দিন আহি আছে, আগাম মহিলাৰো ভাল দিন আহি আছে। ধন্যবাদ।